এতিয়া আৰু সুবহানাল্লাহ কওঁতে কোনো ধৰণৰ আপোচ নকৰিব ধুনীয়াকৈ ক'ব ইনশাআল্লাহ যিমানবাৰ কম সিমান কেইটা গছ আল্লাহ তাআলাই আমাৰ নামে নামাকৰণ কৰি জান্নাতত লগোৱাব তো মোৰ ভাইসকল আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে আমাক তেওঁৰ তৰফৰ পৰা দান কৰিছে ঈমান দয়া কৰি মৰম কৰি তেওঁই আমাক বানাইছে মুসলমান জোৰে কক সুবহানাল্লাহ আমাক আল্লাহ দান কৰিছে ঈমান আমাৰ মাক বাপেক দিছিলে মুসলমান আৰু দুনিয়াত আহাৰ লগে লগে সৰ্বপ্ৰথমে আমাক কোলাত লৈ পেলাই সৰ্বপ্ৰথমে শুনাইছে আমাৰ মাক বাপেকে পবিত্ৰ আজান জোৰে কক সুবহানাল্লাহ তাৰ পিছত যেতিয়া আল্লাহ লাহে লাহে খুলি দিছে আমাৰ জুবান আমাক জুনাবৰ হাত ধৰাই দিছে জুনাবে আমাক পঢ়াই দিছে বুলে ঈমান যেতিয়া আল্লাহ কমপ্লিট কৰি দিছে আমাৰ জ্ঞান আমি বুজিব পাৰিছো ঈমান আমি আল্লাহৰ লিষ্টত আমাৰ নাম লিস্টেড হৈ গৈছে মুসলমান জোৰে কক সুবহানাল্লাহ আল্লাহ পাক পৰৱৰ্তীগাৰ আলমৰ ইহসান সৰ্বপ্ৰথমে আমাক বনালে ইনসান তাৰ পিছত ইনসানৰ মাজত যিসকলক আল্লাহ তাআলাই দান কৰিছে আটাইতকৈ বেছি সন্মান সেই সকলৰ নাম হৈছে মুসলমান এই মুসলমান বনাই আল্লাহ তাআলাই বঢ়াই দিছে আৰু বেছি আমাৰ দাম জোৰে কক সুবহানাল্লাহ আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে মোৰ ভাইসকল আমাক মুসলমান বনাই বঢ়াইছে দাম কৰিছে আমাৰ ওপৰত ইহসান আমাৰ আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে আমাক এজন মহান নবী কৰিছে দান যি নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হবৰ কাৰণে আন নবীসকলে উপস্থাইছিল আৰু দোয়া কৰিছিলে আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে কৰিছে ইহসান আমাক মুসা আলাইহিস সালামৰ উম্মত বনোৱা নাই আমাক ইব্ৰাহিম আলাইহিস সালাতু ওয়াস সালামৰ উম্মত বনোৱা নাই আমাক ইউসুফ আলাইহিস সালাতু ওয়াস সালামৰ উম্মত বনোৱা নাই আমাক আল্লাহ আখেরি জমানার নবী আল্লাহর হাবিব আমিনার দুলাল তাজদারে মদিনা জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের উম্মতি বনাই আল্লাহ তাআলা বড়াই দিছে আমার দাম জোরে কক সুবহানাল্লাহ রব্বুল আলামিন তাবারাকা ওয়া তাআলা সব সাইটে করিছে আমার উপরত ইহসান সব লাইনে বড়াই দিছে আমার দাম আল্লাহ পাক পরওয়ারদিগার আলমে কোরআনে করিমর জরিয়ায় আমার আল্লাহ আমাক জনাই দিছে করিবলগিয়া কাম আর কইছে যদি তোমালোকে করি যোৱা মোর হুকুম আর মোর নবীর তরিকা অনুযায়ী কাম মই আল্লাহ তাআলা আরো বড়াই থাকিম তোমালোকৰ দাম জোরে কক সুবহানাল্লাহ গোটা বিশ্বত বাড়ি যাব তোমালোকৰ দাম পৃথিবীর সকলো মানুহৰ ওচৰত মই আল্লাহ তাআলাই বড়াই দিম তোমালোকৰ দাম দিল্লীতো বাড়িব দাম দিশপুৰতো বাড়িব দাম ঘৰতো থাকিব দাম 18000 মখলুকাত জীৱ জন্তুৰ ওচৰতো মই আল্লাহ তাআলাই বড়াই দিম তোমালোকৰ দাম আকাশত বহি পেলাই মই লৈ থাকিম তোমালোকৰ নাম আৰু জমিনৰ ওপৰত আৰু আকাশৰ তলত মোৰ ফৰিস্তা সকলে গাই ফুৰিব তোমালোকৰ সুনাম গোটা পৃথিবীৰ মানুহৰ মুখত আহি যাব তোমালোকৰ সুনাম কোনেও নকৰে তোমালোকৰ বদনাম জোৰে কক সুবহানাল্লাহ।